কিন্তু এইদৰে পঢ়ি থাকিলে নহ'ব। চাওঁ চুচৰি বাগৰি হ'লেও আধৰুৱাকৈ থৈ অহা কামখিনি কৰি লওঁগৈ। মা সঁচাকৈ চাবলৈ যোৱা বৌজনী যে বহুত ধুনীয়া ন? মাত কথাবিলাক সঁচাকৈ বৰ মৰম লগা। ছোৱালীজনী বয়সতো যথেষ্ট সৰু, তাৰ পাছতো তাইৰ ব্যৱহাৰ পাতি কথা বতৰা শুনি মোৰ যে বহুত বেছি ভাল লাগিলে জানানে? আৰু তাইহে আমাৰ ৰূপমৰ লগত মিলিব, দুয়োটা একেবাৰে পাভ যোৰা হব। বৰ ভাল লাগিল দেই। এতিয়া মাত্ৰ এটাই কথা কওঁ, মই বৰ বেছি দীঘলীয়া নকৰি যিমান পাৰা সোনকালে সেইজনীক আমাৰ ঘৰলৈ বোৱাৰী কৰি আনা। ইমান ধুনীয়া বোৱাৰী এজনী আমাৰ ঘৰখনত থাকিলে আমাৰে গৌৰৱ হ'ব দিয়াচোন। মোৰ যে ইমান ধুনীয়া নবৌজনীক কেতিয়া ঘৰত পাওঁ লাগিছে। গতিকে সোনকালে বিয়া বাৰু কথা পাতি বিয়াখন পাতি পেলোৱা। ময়ো তাকেই ভাবিছো, আজি ৰূপম অফিচৰ পৰা অহাৰ পাছতে আমি কথাখিনি আলোচনা কৰিব লাগিব। এতিয়া ব'লা ভিতৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। ব'লা ব'লা। মা আৰু ৰিমজিমে মই ইয়াত বহি থকা দেখি মোকেই শুনাবলৈ সেইখিনি কথা ক'লে। তাৰমানে ছোৱালী তেওঁলোকে অলৰেডি ফিক্স কৰি থৈ আহিলে। এতিয়া মই মোৰ মানুহজন মোৰ বুকৰ পৰা বেলেগৰ হাতলৈ তুলি দিব লাগিব। মই এখেতক বহুত বেছি ভাল পাওঁ। কেনেকৈ মই তেখেতক আনৰ লগত সহ্য কৰিম বাৰু? ভগৱান, তুমি মোক শক্তি দিয়া। সন্তান জন্ম দিব পৰা ক্ষমতাটো মোক তুমি নিদিলাই, কিন্তু এতিয়া বুকুত একুৰা জীয়া জুই লৈ জীয়াই থাকিবলৈ মোক শক্তি দিয়া। কিন্তু যিমান যি হ'লেও মইতো এতিয়া বাধা দিব নোৱাৰো। কি বুলি বাধা দিম? মোৰ পৰা তেওঁলোকে কি আশা কৰিব? মইতো এইখন ঘৰত বংশ ৰক্ষা কৰিবলৈ কোনো সতি সন্তান দিব পৰা নাই। মই দুৰ্ভগীয়া নহয়, মই এজনী কুলক্ষণী। মোৰ কপালত কেৱল দুখেই লিখা আছে, দুখ আৰু চকু পানীৰ বাহিৰে। সৰুৰ পৰা এতিয়ালৈকে মই মোৰ জীৱনত একোৱেই নাপালো, আৰু বাকী থকা দিনখিনিত মই যে কেতিয়াবা সুখ পাম সেয়া মোৰ কল্পনাৰো অতীত। কাৰণ মই গম পাইছো মোৰ কি হবলৈ গৈ আছে। আপোনালোক পালেহি। ৰ'ব, মায়ে কিবা যা যোগাৰত লাগি আছে, আহিব এতিয়া। মা, এওঁলোক পালেহি। মই অন্ধ নহয়, মই চকুৰে দেখা পাওঁ নহয়। তোমাক মই ইয়াত গেট ৰখীয়া পাতি থৈছিলো নেকি কোন আহিছে নাই খবৰ দিবৰ বাবে? তোমাক মই ছোৱালী চাবলৈ যোৱাৰ আগতেই কৈছিলো, এই অমংগলীয়া কুলক্ষণীয় চেহেৰাটো আমাৰ শুভ কামবিলাকত আনি দেখুৱাই বাধা বিঘিনিৰ সৃষ্টি নকৰিবা। আজি ছোৱালীজনী ঘৰখনত প্ৰৱেশ কৰিবলৈ আহিছেহে, তুমি মানে অমংগলৰ সৃষ্টি হবৰ বাবে এই অমংগলীয়া চেহেৰাটো লৈ এইখিনি দেখুৱাম বুলিয়ে ৰখি আছিলাহি। আপুনি ভুল বুজিছে। মই মোৰ এই কুলক্ষণীয় চেহেৰাটো দেখাবৰ বাবে ইয়াত বহি থকা নাছিলো। মই মনটো বেয়া লগাৰ বাবে ইয়াত এনেকৈ বহি আছিলো। মই জনা নাছিলো নহয় এওঁলোক এতিয়াই পাবহি বুলি। আৰু বোৱাৰী, নাটক বন্ধ কৰা। কিমান আৰু তোমাৰ নাটক চাম? তোমাৰ নাটক চাই আমনি লগা হৈ গৈছে। এতিয়া যোৱা, এইখিনিৰ পৰা আঁতৰি যোৱা। তোমাৰ এই অমংগলীয়া চেহেৰাৰ প্ৰভাৱ মোৰ নতুন বোৱাৰীজনীৰ গাত পৰিবলৈ নিদিবা। মই আঁতৰি যাম। মই আৰু মোৰ এই অমংগলীয়া চেহেৰাটো কেতিয়াও নেদেখাও নতুন কইনাক। বোৱাৰী, ব'লা ভিতৰলৈ ব'লা। বেয়া নাপাবা, এইজনীক ইমানকৈ বুজালেও কথাবোৰ বুজিয়ে নাপায়। কৰো বুলিয়েই কৰে নেকি কিছুমান কাম। বেয়া নাপাবা, আহা। আহিয়ে প্ৰথম দিনা এইবিলাকহে দেখিবলগীয়া হৈছে। উপায় নাই আৰু, বুজিছা? এইবিলাক বেয়া চেয়া নাপাবা। আহা ভিতৰলৈ যাওঁ। ঘৰখনত থাকিবলৈ মোৰ একেবাৰে মন নোযোৱা হ'ল। পৰা হ'লে মই এইখন ঘৰৰ পৰা একেবাৰে গুচিয়ে গ'লোহেঁতেন। ঘৰখনত কোনো এজন সদস্যই মোক অকণমানো গুৰুত্ব নিদিয়া হ'ল। আৰু ৰূপমেতো বিয়াৰ পতাৰ পাছত নতুন কইনাক পাই মোৰ খবৰ এটা ল'বলৈও আহৰি নাপায়। হয়, মই সন্তান জন্ম দিব নোৱাৰো, সেইবুলি মই কি মানুহ নহয়? মোৰ তেজমঙহৰে ৰহা কি অন্তৰ এখন নাই জানো? ময়ো কষ্ট পাওঁ। মোক এষাৰি মাত দিবলৈ তাৰ আহৰি নাই। মোক সি ইমান ঘিণ কৰা হৈ পৰিল। মইহে জানিছো মোৰ চকুৰ আগতে মোৰ মনৰ মানুহজন, মোৰ দেৱতা যেন মানুহজন আনৰ হাতত কটাই দিলো। চকুৰ আগতে আনৰ লগত হলি দেখি থাকিব লগা হৈছে। একুৰা জীয়া জুই লৈ মই এইখন ঘৰত আছো। তাৰ পাছতো যদি ৰূপমে মোক এষাৰ মৰমৰ মাত দিলে হয়, মই
অলপ হ'লেও মোৰ মনৰ পৰা কষ্টখিনি আঁতৰাব পাৰিলোহেঁতেন। কিন্তু নাই, আচলতে ভুল মোৰ কপালৰে, ময়ে দুৰ্ভগীয়া। বৰ গৰম উঠিছে। জুনুকা, অ' জুনুকা, তুমি ইয়াত আকৌ কি কৰিছা? মই ইয়াত কি কৰিছো মানে? মা, সদায়তো ৰন্ধা বঢ়া ময়েই কৰোঁ। এইকণ ৰন্ধা বঢ়াৰ সময়, সেইবাবে মই ৰন্ধা বঢ়া কৰিবলৈ পাকঘৰলৈ আহিছিলো। কিবা ভুল কৰিলো নেকি? হ'ব, ইমান দিনে ৰন্ধা বঢ়া কৰিলা, এতিয়া আৰু তুমি ৰন্ধা বঢ়া কৰিব নালাগে, কাৰণ তুমি ৰন্ধা খাদ্যবিলাক খাবলৈ একেবাৰে সোৱাদ নাই। কিন্তু মা, ইমান দিনেতো ময়ে আপোনালোকক বনাই খুৱাই আহিছিলো, এতিয়া হঠাৎ মই বনোৱা খাদ্যত সোৱাদেই নোহোৱা হ'ল যে? মহাৰাণী, ইমান দিনে তোমাৰ হাতেৰে খাইছিলো, কাৰণ আমি বাধ্য আছিলো। তুমি ৰান্ধি বাঢ়ি নিদিলে আমাক কোনে ৰান্ধি বাঢ়ি দিব? কিন্তু এতিয়া জুনুকা আহিল। জুনুকাই ৰাতিপুৱা যিখিনি ৰান্ধি বাঢ়ি খোৱালে, প্ৰায় হাতৰ টেষ্ট পোৱাৰ পাছত তোমাৰ বস্তুবিলাকত যে অকণমানো টেষ্ট পাম আশা খুবেই কম। গতিকে খাওঁতে অশান্তিৰ সৃষ্টি নহ'বৰ বাবে তোমাক আৰু ৰন্ধা বঢ়া কৰিবলৈ মই মানা কৰি দিছো। এতিয়াৰ পৰা ৰন্ধা বঢ়া সকলোখিনি কাম জুনুকাই কৰিব। তুমি বাহিৰৰ সকলোখিনি কাম চম্ভালি ল'বা। হ'ব মা, মই বুজি পাইছো। মই সকলোখিনি ভালকৈয়ে বুজি পাইছো। হ'ব দিয়ক, একো নাই। ইমান দিনে ৰান্ধি বাঢ়ি খোৱালো, এতিয়া মোৰো অকণমান এলাহ লগা হৈছে। গতিকে ময়ো এতিয়াৰ পৰা আৰু পাকঘৰলৈ নাহো তেনেকৈ। আৰু শুনা, তুমি বৰকৈ ৰূপমৰ কাষ চাপিবলৈ চেষ্টা কৰি নাথাকিবা। তোমাৰ এই অমংগলীয়া ছায়াটোৰ পৰা তাক মই যিমান পাৰো আঁতৰত ৰাখিবলৈ চেষ্টা কৰো। গতিকে তুমি তোমাৰ এই অমংগলীয়া চেহেৰাৰ প্ৰভাৱ মোৰ ল'ৰা বোৱাৰীৰ গাত নেপেলাবা। হ'ব মা, একেষাৰ কথাকেনো কিমান ক'ব আৰু? মোক দেখিছে জানো তেওঁলোকৰ পাছে পাছে ঘূৰি ফুৰা? মইতো তেওঁলোকৰ আগে পাছে ঘূৰি নুফুৰো। কিয় মোক বাৰে প্ৰতি সুবিধা লৈ লৈ আপুনি একেষাৰ কথাকে শুনাই থাকে? নক'ব আৰু মোক, ময়ো মানুহে, মোৰো দুখ লাগে নহয়। এই বাজিজনীৰ দেখোন বৰ টেম্পাৰ উঠিছে। চোৱা নেকি, ইচ্ছা কৰিলে মই তোমাক এতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰো। বৰ মুখে মুখে উত্তৰ দিবলৈ নাহিবা। মানৱীয়তাৰ খাতিৰত তোমাক এইখন ঘৰত থাকিবলৈ দিছো। এইদৰে বৰ ডাঙৰ ডাঙৰ কথা নকবা। তোমাৰ যোগ্যতাই নাই ইমান ডাঙৰ ডাঙৰ কথা কবলৈ। সন্তান এটা জন্ম দিব নোৱাৰে, তাই আকৌ মুখত বাহাদুৰি শুনা। যোৱা, এতিয়া এই পাকঘৰৰ পৰা ওলাই যোৱা। এই পাকঘৰত তোমাৰ দৰে অমংগলীয়া এজনীৰ কোনো স্থান নাই। কেতিয়াও নোসোমাবা এইটো পাকঘৰলৈ। আঁতৰি যোৱা ইয়াৰ পৰা। হ'ব দিয়ক, ওলাই যাম মই এইটো পাকঘৰৰ পৰা। নাহো কোনোদিনে এইটো পাকঘৰলৈ। ভগৱান আছে, ভগৱানে সকলোৰে হিচাপ ল'ব এদিন। মই সেইটো দিনৰ বাবে সদায় অপেক্ষা কৰি আছো। থোৱাহে তোমাৰ ভগৱান। একো দিনলৈ আশা কৰি থাকিব নালাগে। ইমানেই যদি ভগৱানৰ ওপৰত বিশ্বাস, ভগৱানক খুজি সন্তান এটা আনি নোলোৱা কিয়? ইমান দিনেতো সন্তান এটা আনিব নোৱাৰিলা, বাজি হৈয়ে থাকিলা। এতিয়া আকৌ বৰ কথা, ভূতৰ মুখত ৰাম নাম। ওলোৱা, এই পাকঘৰৰ পৰা ওলাই যোৱা। আৰু শুনা, কালিলৈ ৰাতিপুৱা তোমাৰ কি বয় বস্তু আছে পেকিং কৰি থবা। ৰূপমে মই কথাটো আলোচনা কৰিলো। কালিলৈ ৰূপমে তোমাক মাৰাৰ ঘৰত একেবাৰে থৈ আহিবগৈ। গতিকে ৰাতিপুৱা সোনকালে উঠি কি ক'ত বস্তু বাহনি আছে সামৰি থবা। কিন্তু মা, আপোনালোকে মোক এইদৰে ঘৰৰ পৰা উলিয়াই দিম বুলিলে দিব নোৱাৰে নহয়। কাৰণ আপোনালোকে স্ব ইচ্ছাৰে মোক এইখন ঘৰলৈ বিয়া পাতি আনিছিলে। মইতো নিজে সোমোৱাহি নাই। এতিয়া আপোনালোকে এনেকৈ পঠিয়াই দিলে মই নাযাওঁ নহয়। তোমাৰ যদি আত্মসন্মান বোলা বস্তুটো আছে, তেতিয়াহ'লে নিশ্চয় এই কথাটো তুমি মানি ল'বা। আৰু শুনা, ডিভৰ্চৰ পেপাৰ খুব কম দিনৰ ভিতৰতে পঠাম। তুমি চাইন কৰি দিবা আৰু মোৰ ল'ৰাটোক তোমাৰ এই জালৰ পৰা মুক্তি কৰি দিবা। ভগৱান, এয়া তুমি মোৰ লগত কি লীলা কৰিছা? মই হাঁহিম নে কান্দিম, ফূৰ্তিয়ে কৰিম নে দুখেই কৰিম, মই একো বুজি পোৱা নাই। এই ৬-৭ বছৰে তুমি মোক সন্তানৰ পৰা বঞ্চিত কৰি ৰাখিলা। আৰু যদি তুমি মোক আজিৰ সলনি আৰু এমাহৰ আগত এই সন্তানটো মোৰ গৰ্ভত দিলা হয়, তেতিয়াহ'লে চাগে মোৰ এনেকুৱা দুখৰ দিন দেখিব লগা নহ'লহেঁতেন। ভগৱান, মই মোৰ হৃদয়ৰ মানুহজন বেলেগৰ হাতত তুলি দিব লগা নহ'লহেঁতেন। হয়, মই মাক হ'ব ওলাইছো। মই সন্তান জন্ম দিব পাৰিম। মোৰ বহুত বেছি ভাল লাগিছে, কিন্তু দুখো লাগিছে। আজি